গোটেই দিনটোৰ ভিতৰত মোৰ আটাইতকৈ ভাল লগা সময়কণ হৈছে এই সময়কণ ৰাতিপুৱা ৬টা বজাত যেতিয়া কোনো যান বাহনৰ মাত নাথাকে সকলো নিস্তব্ধ যেতিয়া মৃদু বতাহ ছাতি মাৰে তাতে আকৌ অকণমান ধূপৰ গোন্ধ এই সময়কণ মোৰ কিমান বেছি ভাল লাগে আপোনালোকক মই ভাষাৰে ব্যক্ত কৰিব নোৱাৰোঁ আৰু ৰাতিপুৱা সময়কণ বৰ খৰখেদা যিহেতু ক্লাছো যাব লাগে ব্ৰেকফাষ্টটো ৰান্ধিব লাগে মই পটাপট মোৰ তুলি ব্লেংকেট ৰ'দত দি এপিনে মই জাতিলাও এটুকুৰা কাটি আছোঁ ব্ৰেকফাষ্টৰ কাৰণে আজি ব্ৰেকফাষ্টত আছিল জাতিলাও আৰু মটৰ ভাজি আছিল লগতে চিমাই বনালে দালি বইল তাত দিছিলে অকণমান বাঁহগাজ আৰু আছিল শুকান মাছৰ চাটনি ক্লাছত গৈ দেখা পালোঁ মোলৈ একদম ছাৰপ্ৰাইজ এটা আছিল ছাৰপ্ৰাইজ মানে গীতাশ্ৰীয়ে ঘৰলৈ যাওঁতে তৃষ্ণা আৰু মোলৈ ধুনীয়াকৈ গিফ্ট এটাও আনিছে আৰু তৃষ্ণাই কিমান টকা লাগিব বুলি কোৱাত গীতাশ্ৰীয়ে একদম চৰ এটা মাৰিছে যে মই গিফ্ট এটা দিছোঁ বুলি আৰু আমাৰ এই ৰাস্তাটো যে আৰু কেতিয়াও ঠিক নহয় ইমান ধূলি